আজি ফাগুনরে এই মধুর লগন काय भागात दिसे ती एक माणसा होली दिवा लागवा ती र आनसु ना आनसु र ইয়াক আজি তামান ৰং দিম ইয়াক আজি বাগৰি আছে ৰ তামান ৰং দিম ৰ গৈছো ৰ হাও ই কিয় উঠা নাই ইমান ৰং খেচতলো হাও কি বাগাত দিছে খালি আকাশৰ তলত ঐ উঠে ঐ উঠ মায়ে মাতিছে তোক ঐ উঠ হাও কি হলে হাও ইয়াৰ কি হলে হাও কি হে ৰ ইয়াৰ চামৰ একবাৰ ট্ৰাই কৰি হাও ওৱা নাই দেখোন উশাহ লয় নাই দেখোন পেটটো উঠা নামা কৰা নাই না মৰছি হাও ই মৰলা না কি ইতা মইয়ে ফাঁচো না কি হে মই নৰো ফাঁচবা নৰো মই কিবা এটা কৰিব লাগিল ৰ মই CID কে ফোন কৰোঁ ইয়াৰ মোবাইলেদি বা লকো মাৰা নাই চলিটো ভালে আছিলে পাবজি কাৰণে এনে হেল্ল' CID Jadi hol daya hol syadir kam helubari kal di hol daya hol syadir kam helubari kal mulai badur pudak mori 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 kal tak Olita, location itu ইয়াতে দেখাইছে বলকচোন অলপ আগলৈকে যাও তুমি ফোন কৰিছিলা নেকি হয় স্যাৰ মইয়ে ফোন কৰিছিলো ডেড বডি ক'ত এইটো স্যাৰ ই কেনেকৈ মৰিলে নাজানো ছাৰ ছাৰ সিফালৰ পৰা মই আহি থাকোঁতে দেখা পাই আপোনালোকক ফোন কৰিলোঁ এনেকৈ পৰি থাকাই আৰু মই না তইয়ে মাৰলি ছাৰ মই মাৰা নাই ছাৰ মই মাৰা নাই ছাৰ হয় নেকি তুমি এটা যাব পাৰা আমাৰ লাগিলে কল ছাৰ ঠিক আছে আয়াম্মা কুছ তো লতি গতি হে বিচাৰকচোন কিবা নিশ্চয়াত ক্লু পাম আয়াম্মা ষ্টপ ইনানি আপলো এইটো আসামৰ জাতীয় অস্ত্ৰ ফুলকাবা হে হৈছোন ছাৰ এডেল দিয়ে মাৰলাক নেকি ইয়াক এডেলতে থৈ যাওঁ ৰ'ব আগত নিশ্চয় আৰু কিবা ক্লু পাম বাপ্পা ঐ এমেন চেন কান মতে পায়খানা করে এমেন কেপি মিস্টার কলিতা এইটো কাৰ দোকানত পাই স্যার বিকাশৰ দোকান পাই স্যার বলক তেনেহ'লে তাৰ দোকানলৈকে এতিয়াই গম পোৱা যাব মেইন হত্যাকাৰী কোন হয় স্যার কলিতা বলক বিকাশৰ দোকানলৈকে যাওঁ বলক স্যার যা বল
মিস্টার কলিত বিকাশৰ দোকানখন ক'ত স্যার অলপ আগত নদীটো পাৰ হ'লে পাই ঠিক আছে তালৈকে বলক মিস্টাৰ কলিতা তাত কিবা খাব পাইনে পাই স্যার ফুলৰি কলিতা গাড়ীখন আগৰ লৈ লৈ কেপি এক পাত্তা বিমল এক পাত্তা শিখর এক পাত্তা রজনী 2 পাত্তা সিগনেচার 3 পাত্তা মিস্টাৰ কলিতা আপুনি নদীৰ পাৰ থাকক মই যাই আছো হেল্ল' দাদা অলপ মাত দিবচোন এই কেপি পেকেট আপোনাৰ তাতে পায়নে এই অসমত মোৰ দোকানতে কেপি পাই আপোনাৰ তাতে কোনে কিনিছে মানুহটো বহুতে আহে 2 ঘণ্টা আগতে ল'ৰা এটা লৈ গৈছে চিচি কেমেৰাত ফুটেজ আছে এই কাৰ্ডখন লওক মোৰ তোত ল'ৰাটোৰ এড্ৰেছটো আৰু ফুটেজটো পঠাই দিব ইমিডিয়েট ঠিক আছে আপুনি যাওক মিস্টাৰ কলিতাক এটা কল কৰি লওঁ হেল্ল' কলিতা হয় স্যার হত্যাকাৰী পাই গ'লো হত্যাকাৰীৰ নাম ছনী মিয়া সোনে দিবি স্যার নহয় নহয় ছনী মিয়া সোনে মিয়া হয় হয় আপুনি যাওক মিস্টাৰ কলিতা এইটোৱে চাগে ছনী মিয়াৰ ঘৰ অ স্যার এইটো নেকি বলক বলক ভিতৰলৈকে যাওঁ বলক স্যার কলিতা নামি লওক ইয়াতে নামি ল কোন হয় কোন CID CID व्हाट ऑफिस इधर दस जगह कलिता मैं फाले दिसाई हूँ अयो माँ ये तो भाग गया कलिता उसको पकड़ो पकड़ो मर्डर इंडिया की कसम ओए कौन जातो है नाम नाम अरे नाम ना মা কসম এহৰা দিয়ে মোক মই মৰলোৱে দুখ পাইছোৱে মই ধান খাই মুৰ্গীকত পলাবি হা আইয়া মা কসম কিয় মাৰিলে ছাৰ মোক তই মলাবাদৰ পুতেক কিয় মাৰিলি মাৰা নাই ছাৰ মাৰা নাই তই যে মাৰা নাই পলালি কিয় তই মই ছাৰ ভয় লাগে ছাৰ ভয় লাগে তইয়ে মাৰিছ আমাৰ তো প্ৰুফ আছে কিয় মাৰিলি ক মা কসম মইয়ে মাৰছিলো ছাৰ কিয় মাৰিলি সেইটো পাবজিৰ কাৰণে মাৰিছো পাবজিৰ কাৰণে মানুহ মাৰছ তই হা কেনেকৈ মাৰিলি তাক ক কেনেলে শুনক ছাৰ ঠিক আছে ক এ পাবজি এক খেলা মাৰি দিম ৰ চাও হাগা লাগছিলে হাগবা লাগছিলে তে হাগিয়ে হ'ব
পাবজি খেলি আছে নেকি গুইলা গুলি শব্দ শুনছোৱে পাবজি খেলি আছে নেকি চাইয়ে ঘূৰ মই মলা বাইদেউৰ পুতেকে হৈ ই পাবজি খেলি আছে মই যাবা লাগিল মই ইয়াক চাই ভাল লাগিল শুনা নহয় ইয়ে বান পাইছোঁ মোক মাতপা দিছিলোঁ ই নাম বিলাক মোক চলা আৰু এটি হৈ হেন লাগে ই মোক নককে পাবজি খেলি আছে এটি মলা বাইদেউৰ পুতেকে ই মোক নককে পাবজি খেলি আছে চালা ই চালা মোক তেৰি পাবজি খেলি আছে ইয়াক মই সুদাই নেৰোঁ নাই ইয়াক আজি কোবাবাই লাগব ই মোক নককে পাবজি খেলি পাইছোঁ মা কচম পাইছোঁ আজি মই ফুলকাবা পাইছোঁ ইয়াক আজি মই সুদাই নেৰোঁ অলপ মই শাস্তি দিয়ে এৰিম ইয়াক মই इसको मार दो अबे इधर एक मानू है इसको मार दो अरे तुम लोगों ने मुझे हेल्प नहीं किया याद रखना एक दिन अपना टाइम आएगा कहाँ लुकाए भागेगा भागो और सिंकी में यहाँ पर एक ड्रॉप पर गया उसे लूटो और मुझे एक आम दे दो भाई लोग हेल्प मी मुझे किसी ने पीछे से मारा क्या भाषो ना अरे तो मुझे ना बासोली याद रखना एक दिन अपना टाइम आएगा कहाँ लुका भागेगा साला अरे भागो यहाँ से भागो मैंने एक आदमी को मार डाला साले को मार डाला भागो यहाँ से भागो र मरन न तो साई सुरा बेटा कुछ मुरा खाओ हेल्प मी क्यों मुझे हेल्प नहीं हो रही है रो सबूरे एक दिन टाइम है ना अपना टाइम आएगा कहाँ लुके भागेगा सालो कुत्तो इतना मारूंगा जिंदगी भर याद रख जाएगा माँ कसम ये मोड़िए गल निकी है ओए उठना भाई उठना मोला बेटे पुटका मोड़ी गल निकी है माँ कसम लोगों को आते हैं दो नजर हम मगर देखो दो नहीं मोड़ी गल उठे भाई उठे मरी गल ना किए मुझे जाबा लगिल मैं दुखत पड़ी मरब लगब मैं जाऊँ माँ कसम मोर माथा गিলাখান কি খেলছিলে मैं পাবজিৰ কাৰণে মোৰ লগৰ ছোৱালী এটা মাৰি পেলালো হে ভগৱান कसम मोर की खुছিলে মাথাটো এতিয়া জেলত যাই পাবজি খেলি থাকিবি ফাঁসিৰ অৰ্ডাৰ নাহালৈকে মা কসম ফাঁসি হ'ব ছাৰ মোৰ
জিহল হল বেয়া হল সিয়াদির কাম হেলু বাড়ি গল জিহল হল বেয়া হল সিয়াদির কাম হেলু বাড়ি গল মোলাবাদুর দেখেনু মরি গল মোলাবাদুর দেখেনু মরি গল মোলাবাদুর দেখেনু মরি গল মোলাবাদুর দেখেনু মরি গল হাই গাইজ হাই কি খবৰ আমি বহুত দিন ধৰি ভিডিঅ' কৰিব পৰা নাছিলোঁ আমাৰ এটা বিশেষ অসুবিধা আছিল অসুবিধাটো হ'ল মানে আমাৰ এক্সাম চলি আছিল আৰু এতিয়া এক্সাম শেষ হ'ল আমাৰ চ' আমি এতিয়া ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ ইতিমধ্যে আমাৰ ছাবস্ক্ৰাইবাৰ 1K হৈ গ'ল তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আমাক ইমান মৰম চেনেহ দিয়াৰ বাবে আগলৈকে এনেকৈ আমাক সহায় সহযোগিতা কৰি থাকিব আৰু আমি এই ভিডিঅ'তে আপোনালোকক এই মেছেজ দিব খুজিছোঁ যে এইখিনি তুমি কৈ দিয়াহে পাবজি খেলক কিন্তু পাবজি বেছিকৈ নহয় পাবজিৰ কাৰণে ক্ৰাইম হৈ যায় যেনেকৈ আজি মই এনেকুৱা এটা ল'ৰাক হত্যা কৰিলোঁ তেনেকুৱা হৈ যায় পাবজি খেলিলে পাবজিটো বহুত ইণ্টাৰেষ্ট পায় মানে খেলি তাৰমানে আৰু খেলিবৰ মন যায় উৎসাহ পায় সেইটো নকৰক খেলক কিন্তু এটা তাৰমানে নিয়মত খেলক মই এইটোৱে ক'ব খুজিছোঁ